নমস্কাৰ, সুপ্ৰভাত। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ভিডিঅ' বনাব গৈ আছোঁ। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজি মই বনাব গৈ থকা ভিডিঅ'টো হ'ল যে ব্যক্তিত্ব বিকাশৰ ওপৰত কিছু কথা ক'ব চেষ্টা কৰিম। আৰু যদি মই কৈ যাওঁতে সেই কথাখিনিৰ মাজত কিবা ভুল অপৰাধ থাকিব পাৰে বা তেনেকুৱা ধৰণৰ কথা মই ক'ব নোৱাৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰি জনাব যে কোনটোত ভুল হৈছে বা কোনটোত শুদ্ধ হৈছে। আপোনালোকে ভুলটো দেখাই দিলে আমি শুদ্ধটো বাছি ল'ব পাৰিম। আৰু শুদ্ধটো যেতিয়া ক'ম, আপোনালোকে যেতিয়া ক'ব যে ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ ভাল লাগিব। তেনেহ'লে চাই থাকক আগলৈ কি হয়। ব্যক্তিত্ব হ'ল মানুহৰ একোটা চৰিত্ৰ। আমি যদি চাব যাওঁ, দৈনন্দিন জীৱনত এজন মানুহে যেনেদৰে আচৰণ কৰে, তাৰ ভাগ বতৰাবোৰ সাধাৰণতে আমি বাহ্যিকভাৱেহে দেখা পাওঁ। কিন্তু যিহেতু সাধাৰণতে তেওঁ যিবোৰ আচৰণ কৰে, যেনে ধৰা তেওঁ ভাৱ বতৰা, তেওঁ কাৰুকাৰ্য, তেওঁ আচাৰ, তেওঁ সততা, তেওঁ যিটো কথা কোৱা ভংগীমা, এই সকলোবোৰকে আমি ব্যক্তিত্ব বুলি ক'ব পাৰোঁ। এখন পৃথিৱীত বাস কৰা প্ৰত্যেকজন মানুহে ব্যক্তি মানে মানুহ। তথাপি যদি আমি আমাৰ দৃষ্টিৰে চাব যাওঁ, তেনেহ'লে প্ৰত্যেক মানুহৰে নিজা নিজা ব্যক্তিত্ব নাথাকিবও পাৰে। কাৰণ আমি এই সকলোবোৰ বাহ্যিকভাৱেহে দেখা পাওঁ। সেয়েহে আজিৰ তাৰিখত আমি ভাবিব লাগে যে প্ৰতিজন মানুহৰে চিন্তাধাৰা, তেওঁলোকৰ ভাৱ বতৰা, তেওঁলোকৰ দেহৰ গঠন, এই সকলোবোৰ সুস্থ আৰু সবল হোৱাটো খুবেই প্ৰয়োজন। উদাহৰণস্বৰূপে আমি যদি চাব যাওঁ যে ধৰা হ'ল এটা বাল্টিত আধা পানী আছে, তাকে দেখি যদি এজনে কয় যে ইয়াতে আধা পানী আছে, আন এজনে কয় যে আধা বাল্টি পানী আছে, তাতে আকৌ এজনে আহি যদি কয় যে এইটো এটা সমস্যা। আচলতে এই যে কৈ গ'ল আধা পানী আছে, আধা বাল্টি পানী আছে, এইটো এটা সমস্যা, এই সকলোবোৰ আমি এটা ব্যক্তিত্ব বোধ বুলি ক'ব পাৰোঁ। আজিকালি আকৌ কিছু ক্ষেত্ৰত দেখা যায় যে এনেকুৱাও হয়, কিছুমান ল'ৰা ছোৱালী আছে যে মোবাইলত ফেচবুক, ইনষ্টাগ্ৰাম, গুগল আদি সকলোবোৰতে ফটোজ, ভিডিঅ' যেনেকুৱা ধৰণৰে নহওক, কিবা নহয় কিবা এটা আপলোড কৰিব বিচাৰে ন। তেনে ক্ষেত্ৰত যদি মাক দেউতাকবোৰে বাধা প্ৰয়োগ কৰা হয় বা কাৰোবাৰ ঘৰত তেনেকুৱা ধৰণৰ সুবিধা নাথাকে, সেই ক্ষেত্ৰত বহুতো ল'ৰা ছোৱালী এনেকুৱা হয় যে তেওঁলোকে নিজক মৃত্যুদণ্ড দিব ওলায় বা কেতিয়াবা ঘৰৰ পৰা ওলাই যায়, কেতিয়াবা স্কুল কলেজ যাওঁ বুলি সেই ল'ৰাটোৱে বা সেই ছোৱালীজনীয়ে এতিয়া বাহিৰত কিবা নহয় কিবা কৰি ঘূৰি ফুৰে ন। তেতিয়া স্কুলৰ পৰা যেতিয়া বা কলেজৰ পৰা কমপ্লেইন আহে ঘৰলৈ যে আমুকটো ল'ৰা এনেকুৱা হোৱা নাই, তেতিয়া সেই ক্ষেত্ৰত কি হয়, আমি প্ৰত্যেকে ভাবোঁ যে আমাকতো ঘৰত কৈ গৈছিলে, তেতিয়াহ'লে তাহাঁতি তাত কিয় নাই। সেই যে ভাবি গ'ল বা তেওঁলোকে যিটো কাম কৰিলে, সেইটো আমি ব্যক্তিত্ব বোধ বুলি ক'ব পাৰোঁ। আচলতে এইবোৰ নহ'বৰ কাৰণে আমি প্ৰত্যেকে নিজে সাৱধান হোৱাটো প্ৰয়োজন। নহ'লে এইবোৰ ব্যক্তিত্বৰ বাবে আমি এদিন নিজক হেৰুৱাব লাগিব। আৰু নিজক নেহেৰুৱাবলৈ হ'লে আমি নিজৰ ব্যক্তিত্বটো সাধন কৰিব লাগিব। নিজে নিজৰ ভৰিত থিয় দিব পৰাকৈ, নিজক গঢ় দিব পৰাকৈ, নিজে কেনেকৈ কৰিলে, কি কৰিলে আমি নিজে সুস্থ আৰু সবল হৈ থাকিব পাৰিম, নিজৰ ব্যক্তিত্ব বোধটো বিকাশ কৰিব পাৰিম, সেই বিষয়ে আমি প্ৰত্যেকে নিজৰ ক্ষেত্ৰত নিজে বুজাটো বা বুজিব চেষ্টা কৰাটো প্ৰয়োজন বুলি সকলোৱে ভবাটো দৰকাৰ বুলি মই ভাবোঁ। ব্যক্তিত্ব বিকাশৰ বাবে আমি নিজক নিজে বুজাব লাগিব। নিজৰ জীৱনটোক আন কোনোৱে সমাধান কৰি দিব নোৱাৰে। ব্যক্তিত্ব শব্দটোৱে হ'ল মানুহ। গতিকে আমি মানুহ হিচাপে কি কৰিছোঁ বা কি কৰিব গৈ আছোঁ, কি কৰি আহিছোঁ, সেই বিষয়ে যদি আমি অলপ নিজকে ভাবিব যাওঁ বা নিজৰ জীৱনটোক অকণমান উচ্চ স্তৰলৈ গৈছে বুলি চিন্তা কৰোঁ, তেতিয়াহ'লে হয়তো ভুল ভবা হ'ব। কাৰণ আমি প্ৰত্যেকে ভুল কৰোঁ, প্ৰত্যেকে কেতিয়াবা নকৰিবলগীয়া কাম কৰোঁ, যিটো কৰিবলগীয়া থাকে সেইটো আমি নকৰি বেলেগ কিবা কথাত বা বেলেগ কিবা কামত আওকাণ কৰি থাকোঁ, তেতিয়াহ'লে নিশ্চয়কৈ সেইটো আমাৰ ব্যক্তিত্বৰ মাজত নপৰিব। মানুহ হৈ আমি কি কৰিম, সেয়া নিজেহে আমি উপলব্ধি কৰিব পাৰিম। সেই গতিকে ব্যক্তিত্ব বিকাশ আৰু
সুস্থ সবলৰ কাৰণে আমি নিজক প্ৰস্তুত কৰি নিজৰ ভৰিত থিয় দি নিজৰ এটা সুস্থ সবল মগজুলৈ নিজৰ মনটো সুস্থ সবল কৰি এটা শক্তি প্ৰয়োগ কৰি নিজক কণ্ট্ৰল কৰাটো, নিজক বুজাব পৰাটো আমাৰ কৰ্তব্য বুলি আমি ভাবিব লাগিব। আৰু আহি থকা যিসকল প্ৰজন্ম আছে তেওঁলোকে যাতে আমাক চাই আগুৱাই যাব পাৰে, তেওঁলোকে এটা সুস্থ সবল পথ লৈ নিজক থিয় দিব পৰাকৈ বা আমাৰ আগত যিসকল প্ৰজন্ম আছে তেওঁলোকক এটা উদাহৰণ হিচাপে দি নিজকে প্ৰস্তুত কৰিব পৰাকৈ এটা ভাল পথ, এটা ভাল জ্ঞান, ভাল ব্যক্তিত্ব দেখাই যাব পৰাটো আমাৰ সকলোৰে কৰ্তব্য বুলি মই ভাবোঁ। যদি ইয়াতে মই কোৱাখিনিৰ ভিতৰত বহুত কিবাকিবি নক'বলগীয়া আছে বা মই কোৱাখিনি কিবা ভুল হৈছে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভালো পায় তেতিয়াও কমেণ্ট কৰি জনাব যে মই আৰু যিমানখিনি নোৱাৰিছোঁ সিমানখিনি যাতে মই নিজক বুজাব পাৰোঁ বা নিজে যেনেদৰে ক'ব লাগে তেনেদৰে সজাই ল'ব পাৰোঁ। তাৰ কাৰণে নিশ্চয়কৈ আপোনালোকৰ পৰা মই সাহস পাম, শক্তি পাম। ইয়াতে আৰু বৰ বেছি বিশেষ কিবা ক'ব লগা আছে বুলি মই নাভাবোঁ, কাৰণ আপোনালোক প্ৰত্যেকে জানে যে আজিকালি অকণমানি ল'ৰা এটা বা ছোৱালী এজনী বুজি পায় যে নিজৰ ব্যক্তিত্ব বিকাশটো কেনেকৈ কৰিব লাগে। আৰু আচলতে আমি যিমানখিনি দেখিবলৈ পাইছোঁ যে ইয়াতে আগৰ যিসকল প্ৰজন্ম আছিলে তেওঁলোকক যিমানখিনি বুজাবলগীয়া হৈছিলে বা তেওঁলোকে যিমানখিনি শিকিব পৰা গৈছিলে, সেই সিমানখিনি আজিৰ প্ৰজন্মক হয়তো শিকাব নালাগে, কাৰণ তেওঁলোকে নিজে নিজক জানে। কিন্তু বিকাশৰ ক্ষেত্ৰতে ধ্বংসৰ পথটো বেছি বাছি লোৱা হৈছে। আৰু সেই হেতুকে সকলোকে অনুৰোধ কৰোঁ যে এনেকুৱা কেতিয়াও নহওক আৰু আহি থকা যিটো ভৱিষ্যত আছে সেইটো সুস্থ আৰু সবল হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।